প্ৰেইজ দ্য লৰ্ড। চ' প্ৰাৰ্থনা দুই প্ৰকাৰৰ আছে। এটি প্ৰাৰ্থনা হৈছে বুদ্ধিৰে কৰা প্ৰাৰ্থনা বা জ্ঞানেৰে প্ৰাৰ্থনা। দ্বিতীয়টি প্ৰাৰ্থনা হৈছে আত্মাৰে প্ৰাৰ্থনা কৰা। এতিয়া পৌলে কৈছে মই বুদ্ধিৰেও প্ৰাৰ্থনা কৰোঁ, মই আত্মাৰেও প্ৰাৰ্থনা কৰোঁ। এতিয়া আপুনি কোনটো প্ৰকাৰৰ প্ৰাৰ্থনা আপুনি কৰিব? আপুনি বুদ্ধিৰে প্ৰাৰ্থনা কৰিব নে আত্মাৰে প্ৰাৰ্থনা কৰিব? চাওক, আমাক যদি প্ৰাৰ্থনাৰ উত্তৰ আমি ভবা সময়তে যেতিয়া আমি বিচাৰোঁ, তেতিয়াহ'লে আপোনাৰ প্ৰাৰ্থনাটো আত্মাৰ প্ৰাৰ্থনা হ'ব। এই আত্মাৰ প্ৰাৰ্থনা কেনেকুৱা? আপুনি আত্মাৰ প্ৰাৰ্থনা কৰিবলৈ হ'লে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰিব লাগিব। আৰু ইয়াক এই পৰভাষা আপুনি স্বৰ্গৰ পৰা হাসিল কৰিব লাগিব। ঈশ্বৰৰ পবিত্ৰ আত্মাই যেতিয়া আপোনাক পৰভাষা দিব আৰু এই পৰভাষাৰে যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, পৰভাষাটো আপুনি পাবৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। অলপ উপবাস ৰাখিলে হৈ যায়, বাক্যৰ মতে প্ৰাৰ্থনা কৰিলে হৈ যায়, আপুনি পৰভাষা পাব। আপুনি কিদৰে পৰভাষা পাব পিছত মই ইয়াৰ ভিডিঅ'টি আপোনালোকক আপলোড কৰিম। এতিয়া মুঠতে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ আহিবলৈ হ'লে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰিব লাগিব। আৰু পৰভাষাটো আমি পাম, পবিত্ৰ আত্মাই আপোনাকো দিব। পৰভাষা সকলোৰ কাৰণে ৰাখি থোৱা আছে। বহুতে ক'ব পৰভাষা নাই, পৰভাষাত প্ৰাৰ্থনা নকৰিলেও হয়। পৰভাষাটো যিটো ভাষা এতিয়া কথা পাতে মানুহবিলাকে, প্ৰাৰ্থনা কৰে মানুহবিলাকে, সেইটো পৰভাষা নহয়, ইয়াৰ প্ৰয়োজন নাই, বহুতে আপোনালোকক ক'ব। কিন্তু যেতিয়া আমি বাইবেল পঢ়োঁ, এতিয়া 12, 13, 14 অধ্যায় আমি যেতিয়া পঢ়োঁ তাত আমাক বহুত স্পষ্ট ৰূপে পৰভাষাৰ বিষয়ে কিছু কথা আমাক পৌলে লিখি থৈ দিছে। বাকী কাৰো কথা আপুনি শুনাৰ আগতে বা কোনোবাই এই পৰভাষাৰ বিষয়ে আপুনি ক'ব লাগে ক'ব নালাগে, এনেধৰণৰ কোনো মন্তব্য কোনোবা দিয়াৰ আগতে মই আপোনাক কওঁ, আপুনি পৰভাষাৰ বিষয়ে চবচে প্ৰথমে বাইবেলতনো কি কৈছে আপুনি তাক অলপ ধ্যান দিয়ক। মানুহে কোৱাটো পিছৰ কথা। পৰভাষা বিষয়ে আপুনি যেতিয়া প্ৰথম কৰিন্থিয়া 14 অধ্যায় পঢ়ে, প্ৰথম কৰিন্থিয়া 12 অধ্যায় পঢ়ে, ইয়াৰ বিষয়ে আপুনি পঢ়োঁতে আপুনি যিটো বুজে সেইটোৱেই হ'ব। বাকী কোনোবা ক'লে বা কোনোবা নক'লে বা কোনোবা কিবা এটা বেলেগ বুজাই দিলে আছে বা বিষয়টো নাই, এইবিলাক শুনাৰ আগতে মই আপোনাক কওঁ আপুনি বাইবেল পঢ়ক। আৰু বাইবেল নপঢ়াৰ কাৰণে আজি বহুতখিনি প্ৰব্লেম আমাৰ খ্ৰীষ্টীয় সমাজৰ, খ্ৰীষ্টীয় ছ'চাইটিত আহি আছে। পৰভাষাৰ প্ৰাৰ্থনা বিশেষকৈ এই ভিডিঅ'টি আমাৰ খ্ৰীষ্টীয় ৰাইজসমূহৰ নিমিত্তেহে হয়, বাকী আনসকলৰ কাৰণে হয়তো নহ'ব পাৰে, কিয়নো পৰভাষা খ্ৰীষ্টীয় যিবিলাকে বয়সস্থ, অৰ্থাৎ যিবিলাকে 2 বছৰ হওক, 3 বছৰ হওক, 5 বছৰ হওক, 1 বছৰ হওক, যেতিয়া তেওঁলোকে খ্ৰীষ্টত আহিলে, পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তাইজিত হ'ল, তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টি হয়। তেওঁলোকক পৰভাষা বহুত প্ৰয়োজন আছে। আমাক বহুত মানুহে কয় ভাইটি প্ৰাৰ্থনাৰ উত্তৰ অহা নাই, বহুত প্ৰাৰ্থনা কৰিছোঁ, প্ৰাৰ্থনাৰ উত্তৰ অহা নাই, প্ৰাৰ্থনাৰ উত্তৰ অহা নাই। আপুনি একেটাই কাম কৰক, মই আপোনাক কওঁ আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰক। পৰভাষা আপুনি ঈশ্বৰৰ পৰা বিচাৰি লওক। 2-3 দিন ফাষ্টিং বহিলে আপুনি পৰভাষাৰ কাৰণেই যদি অকল বহিছে, প্ৰাৰ্থনাত আপুনি পৰভাষা পাব। পৰভাষা আপোনাৰ মুখত নিজেই আহিবলৈ ধৰিব। আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰক। পৰভাষা ক'বলৈ আপুনি লাজো নকৰিব। পৰভাষা ক'বলৈ কোনোবাই যদি আপোনাক মানা কৰে, তথাপিও আপুনি কাৰো কথা শুনাৰ আগতে পৰভাষা আপুনি বাইবেলত কেনেদৰে পায় তেনেদৰে পৰভাষা আপুনি কওক। পৰভাষাৰে প্ৰাৰ্থনা কৰক, বহুত প্ৰয়োজন। হালেলুয়া। চব বাইবেলে আমাক কি কয়? আমি যদি প্ৰথম কৰিন্থিয়া 14 অধ্যায় 2 পদ যদি আপুনি পঢ়ে,
ইয়াত এনেদৰে কৈছে, কিয়নো যিজনে পৰভাষা কবৰ শক্তিৰূপ বৰ পায় কয়, তেওঁ মানুহক নকৈ ঈশ্বৰকহে কয়, কাৰণ কোনো নুবুজে, কিন্তু তেওঁ আত্মাৰে নিগুৰ তত্ত্ববোৰ কয়। আত্মাৰে নিগুৰ তত্ত্ববোৰ। আপোনাৰ পৰভাষা যেতিয়া প্ৰাৰ্থনা হয়, তেতিয়া আপুনি বুদ্ধিৰেও প্ৰাৰ্থনা নকৰে, জ্ঞানেও প্ৰাৰ্থনা নকৰে। কাৰণ বুদ্ধিৰে আৰু জ্ঞানেৰে যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি আপোনাৰ মনত এনেদৰে এটাও চিন্তা আহিব পাৰে যে মই যদি পৰভাষাৰে মানুহে কি ক'ব, মানুহে কি ভাবিব, এওঁলোকৰ সন্মুখত মই পৰভাষাৰে কেনেকুৱা কৰিম, হয়তো আপোনাক লজ্জাও ফিল হ'ব পাৰে। কিন্তু যেতিয়া আপুনি আত্মাৰে প্ৰাৰ্থনা কৰিব, এইবিলাক ফিলিংছ এটিও নাহে। আপুনি ফ্ৰীকৈ আপুনি প্ৰাৰ্থনা কৰিব পাৰিব। বহুতে কয় প্ৰাৰ্থনা কৰিব নোৱাৰোঁ পাষ্টৰ, আপুনি প্ৰাৰ্থনা কৰিব পাৰিব। যেতিয়া আপুনি পৰভাষাৰে 2 বা 3 মিনিট আপুনি প্ৰাৰ্থনা কৰাৰ পিছত, 10 মিনিট প্ৰাৰ্থনা কৰাৰ পিছত ক্ৰমান্বয়ে যেতিয়া আপুনি বঢ়াই গৈ আছে, আপুনি ফ্ৰী হৈ গৈ থাকিব। তাৰপিছত আপোনাৰ প্ৰাৰ্থনা ঘণ্টা হিচাপত চলিব। যেতিয়া ঈশ্বৰৰ উপস্থিতিত আপুনি ঘণ্টা হিচাপে প্ৰাৰ্থনা কৰিব, তেতিয়া কোনো প্ৰাৰ্থনাৰ উত্তৰ নহাকৈ নাথাকিব। আমাৰ 5 মিনিট 10 মিনিটৰ প্ৰাৰ্থনা, আমাৰ 2 মিনিট 3 মিনিটৰ প্ৰাৰ্থনা হয়তো উত্তৰ নহ'বও পাৰে। আপুনি বুদ্ধিৰে প্ৰাৰ্থনা কৰিলে, জ্ঞানেৰে প্ৰাৰ্থনা কৰিলে, তাতকৈ আপুনি বেছি যাব নোৱাৰিব। প্ৰাৰ্থনা যেতিয়া আপুনি আত্মাত কৰিব, আপোনাৰ প্ৰাৰ্থনা বাঢ়ি গৈ থাকিব। আৰু এইটো বহুত পাৱাৰফুল প্ৰাৰ্থনা হয়, কিয়নো এই কথাবিলাক কোনো নুবুজে আৰু আপুনি আত্মাৰে কথা কয়। আন এটি বাক্য আমি চাওঁ, 14 পদত এনেদৰে কৈছে, কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেন্তে মোৰ আত্মাই প্ৰাৰ্থনা কৰে, কিন্তু মোৰ বুদ্ধি ফলহীন হয়। এই কাৰণেই আমাক পৰভাষা প্ৰয়োজন আছে। বহুতে ক'ব, শুনাৰ আগতে আপুনি বাইবেল পঢ়িব। বাইবেলত কি কৈছে আপুনি তাকহে অকল মানিব। প্ৰেইজ দ্য লৰ্ড। আপুনি যেতিয়া চাই, পৌলে 12 জন শিষ্যক লগ পাই পৌলে তেওঁলোকক সোধে, তোমালোকে যেতিয়া যীশুক বিশ্বাস কৰিলা, তেতিয়া তোমালোকে পবিত্ৰ আত্মা পালানে? এই 12 জন শিষ্যই এনেদৰে কৈছে, আমি পবিত্ৰ আত্মা বোলা নামটো এতিয়ালৈকে শুনাই নাই, এতিয়ালৈকো আমি শুনা নাই। কিয়নো আমি যোহন বাপ্তাইজকৰ দ্বাৰাই আমি মন পালটনৰহে আমি বাপ্তিস্মা লৈছোঁ। সেইকাৰণে পৌলে তেওঁলোকক সুধিছে, যেতিয়া বিশ্বাস কৰিলা তোমালোকে তেতিয়া পবিত্ৰ আত্মা পালানে? তেওঁলোকে কৈছে নাই পোৱা, এইটোনো কেনেকুৱা কি বস্তু আমি নাজানো। পৌলে তেওঁলোকক মাতিলে, কিছুমান কথা বুজালে, তেওঁলোকৰ মূৰত হাত দি প্ৰাৰ্থনা কৰিলে। হাত দি প্ৰাৰ্থনা কৰাৰ লগে লগে কোনো দিনেই তেওঁলোকে পবিত্ৰ আত্মাৰ কথা শুনা নাই, কোনো দিনেই তেওঁলোকে পবিত্ৰ আত্মা অনুভৱ কৰি পোৱা নাই। হাত দি প্ৰাৰ্থনা কৰাৰ লগে লগে আপুনি জানে, তেওঁলোকে নানা ভাষাৰে, পৰভাষাৰে তেওঁলোকে কথা ক'বলৈ ধৰিলে, তেওঁলোকে ভৱিষ্যতবাণীও প্ৰচাৰ কৰিবলৈ ধৰিলে। প্ৰিয়সকল, হয়তো আপুনি এতিয়াও নাজানিব পাৰে, হয়তো পৰভাষাৰ বিষয়ে হয়তো আপুনি আজিও শুনা নাই, হয়তো পৰভাষাৰ অনুভৱনো কি হয়তো আপুনি বহুতে শুনিছে, কিন্তু আপুনি লাভ কৰিব পৰা নাই। আজি আপোনাক কওঁ, আপুনি যেতিয়া ঈশ্বৰক বিচাৰিব, ঈশ্বৰক ক'ব মোক পৰভাষা লাগে প্ৰভু, পবিত্ৰ আত্মা আপোনাৰ ওপৰলৈ আহিব আৰু আপোনাক লগে লগে তেওঁৰ পৰভাষা তেওঁ আপোনাক দান কৰিব। কিয়নো পৰভাষা লাগে, আপুনি দুষ্ট আত্মা উলিয়াবলৈ আপোনাক পৰভাষা লাগে, আপুনি সুস্থ কৰিবলৈ আপোনাক পৰভাষা লাগে, আপুনি ভৱিষ্যতবাণী কৰিবলৈ আপোনাক পৰভাষা লাগে, আপুনি আশ্চৰ্য কামবিলাক কৰিবলৈ আপোনাক পৰভাষা লাগে, নানা ভাষাৰ অৰ্থবিলাক আপুনি প্ৰকাশ কৰিবলৈ আপোনাক পৰভাষা লাগে, আত্মাবিলাক যেতিয়া আপুনি চিনিব পাৰে তেতিয়া আপোনাক পৰভাষা লাগে, আপুনি বুদ্ধিৰে প্ৰাৰ্থনা কৰোঁতেও আপোনাক পৰভাষা লাগে, আপুনি জ্ঞানেৰে প্ৰাৰ্থনা কৰোঁতেও আপোনাক পৰভাষা লাগে। পৰভাষা অত্যন্ত প্ৰয়োজন হয়। পৰভাষাৰে প্ৰাৰ্থনা কৰিলে আমিও শক্তি পাওঁ আৰু আমাৰ প্ৰাৰ্থনাও কাম কৰে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকে পৰভাষাৰে প্ৰাৰ্থনা কৰক, আৰু পৰভাষা আপুনি প্ৰাৰ্থনা কৰিলে
আপুনি জিকিব। কিয়নো কোনো দিনেই তেওঁলোকে পৰভাষাৰ বিষয়ে শুনা নাই, আত্মাৰ বিষয়ে শুনা নাই, কিন্তু তেওঁলোকৰ ওপৰত যেতিয়া হাত দি ৰাখি প্ৰাৰ্থনা কৰিলে লগে লগে তেওঁলোকে পৰভাষা পাই ভাবুক্তি প্ৰচাৰ কৰিবলৈ ধৰিলে। প্ৰিয়সকল, হয়, বহুতে কয় পৌলৰ সময়তো বহুত মানুহবিলাকে বিশ্বাস কৰা নাছিলে, এই পৰভাষা এইটো নেকি, প্ৰাৰ্থনা কৰিলে হৈ যায়, এনেকুৱা বহুত মানুহে কৈ আছিলে। পৌলে মানুহবিলাকক ধুনীয়াকৈ বুজাই দিছিলে। চাওক, আমি যেতিয়া 13 অধ্যায়, প্ৰথম কৰিন্থীয়া 13 অধ্যায় পাঠ কৰোঁ, তাতো পৌলে ধুনীয়াকৈ বুজাই দিছে যে ইয়াত এনেকুৱা কৈছে 13 অধ্যায়ৰ 1 পদত, যদিও মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ। ইয়াত দুবিধ ভাষাৰ কথা কোৱা আছে। মানুহৰ ভাষা বুলি ক'লে এইটো এই পৃথিৱীত থকা মানুহৰ ভাষা। আজি হাজাৰ হাজাৰ ভাষা এই পৃথিৱীত আছে। এই হাজাৰ হাজাৰ ভাষাৰ কথা এইটো কৈছে মানুহৰ ভাষা, অৰ্থাৎ এই পৃথিৱীৰ ভাষা। দ্বিতীয়তে পৌলে কৈছে স্বৰ্গদূতৰ ভাষা। স্বৰ্গদূতৰ ভাষাটোৱে হৈছে পৰভাষা বুলি আজি আমি জানো। আৰু স্বৰ্গদূতৰ ভাষা বুলি ক'লে ইয়ে হৈছে অন্য যিটো ভাষা বুলিকে লিখা আছে, এই পৰভাষাৰ বিষয়ে স্বৰ্গদূতবিলাকে পৰভাষাৰে কথা পাতে। হয় প্ৰিয়সকল, স্বৰ্গদূতৰ বেলেগ ভাষা আছে। আৰু সেই সময়তো বহুত মানুহে তথাপিও বিশ্বাস কৰা নাছিলে। সেই সময়ত পৌলে ধুনীয়াকৈ বুজাই দিছিলে যে চোৱা, আমাৰ শৰীৰত যেনেকৈ বিভিন্ন অংগ আৰু প্ৰত্যংগবিলাক আছে, হাত আছে, ভৰি আছে, মুখ আছে, জিভা আছে, চকু আছে, কাণ আছে। ইয়াত 12 অধ্যায়ত এনেদৰে কৈছে, বহুত স্পষ্টৰূপে কৈছে, আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সেই কাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয়। গোটেই শৰীৰেই চকু হোৱা হ'লে শ্ৰৱণ ক'ত হ'লহেঁতেন, আৰু গোটেইটো শ্ৰৱণ হোৱা হ'লে ঘ্ৰাণ ক'ত হ'লহেঁতেন। কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অংগ প্ৰত্যংগবোৰক কি সেইবোৰৰ প্ৰত্যেক শৰীৰত লগাই দিলে, নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হ'লে তেন্তে শৰীৰ ক'ত হ'লহেঁতেন। কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হ'লেও শৰীৰ এক। তাৰ তলত আকৌ লিখা আছে, আমি জানো যে বৰদান, আত্মাৰ বৰদান 9টাৰ ভিতৰত পৰভাষাও মাজত সোমাই আছে। এতিয়া বহুতে কয় 8টা বৰদানহে কাম কৰি আছে, এটা বৰদান কাম কৰা নাই, পৰভাষা নহয়। আমাৰ শৰীৰত থকা এটা অংশ হাত, সি ভাবিব মই ভৰি নহয়, এইটোৰ কাৰণে মই শৰীৰৰ অংশ নহয়, এনেকৈ কেতিয়াও ক'ব নোৱাৰিম। কাণ কেতিয়াও ক'ব নোৱাৰিম মই চকু নহয়, এইকাৰণে মই শৰীৰৰ অংশ নহয়। নাক, মই কাণ নহয়, এইকাৰণে মই শৰীৰৰ অংশ নহয়, কোনেও ক'ব নোৱাৰে। প্ৰিয়সকল, হালেলুয়া। সেই একেই অনুপাতে 9টা বৰদান, 9টাই বৰদান। পৰভাষা কোনো নহয় বুলিকে, বৰদানৰ ভিতৰত বৰদান নহয় বুলি কোনো ক'ব নোৱাৰে। ভৱিষ্যতবাণী বৰদানৰ ভিতৰত বৰদান নহয় বুলি কোনো ক'ব নোৱাৰে। এইটো এটা ষ্ট্ৰাকচাৰ হয়, এইটো এটা বডি হয়। এই বডিটোত 9টা অংশ লগাই থোৱা আছে, 9টা অংগ লগাই থোৱা আছে। ইয়াৰ এটাও আমি গুচাব নোৱাৰোঁ, ইয়াৰ এটাও আমি বেলেগৰ পৰা লৈ আমি জোৰাব নোৱাৰোঁ। গতিকে গোটেইখিনি আমাৰ প্ৰয়োজন আছে। সুস্থ কৰিবলৈ প্ৰয়োজন আছে, বুদ্ধিৰ কথা, জ্ঞানৰ কথাও প্ৰয়োজন আছে, ভৱিষ্যতবাণীও প্ৰয়োজন আছে, আমাক আচৰিত সুস্থ কৰিব পৰা, আচৰিত কাম কৰিব পৰা, পৰভাষা ক'ব পৰা, নানাবিধ ভাষাৰ অৰ্থ বুজাই দিব পৰা, আত্মা চিনিব পৰা, গোটেইখিনি বৰদান আমাৰ প্ৰয়োজন আছে। কোনো এটাও আমি নাই বুলি ক'ব নোৱাৰোঁ। হয় প্ৰিয়, পৰভাষা অত্যন্ত প্ৰয়োজন। আপুনি পৰভাষাৰে যেতিয়া প্ৰাৰ্থনা কৰে, বাইবেলত আৰু এষাৰ কথা এনেকুৱা লিখা আছে, যদি 14 অধ্যায়ৰ একেবাৰে শেষৰ পদটো আপুনি 39টো যেতিয়া পাঠ কৰিব, ইয়াত কৈছে, হে মোৰ ভাইবিলাক, ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াস কৰা। আৰু কৈছে, আৰু পৰভাষা ক'বলৈ নিষেধ নকৰিবা। কোনোবাই যদি আপোনাক পৰভাষা ক'বলৈ নিষেধ কৰিছে,
আপোনাক কওঁ, কাৰো কথা শুনিবলৈ প্ৰয়োজন নাই। আপুনি যিটো পৰভাষা পাইছে এইটো ঈশ্বৰে দিয়া হয়, পবিত্ৰ আত্মাই দিয়া হয়। পবিত্ৰ আত্মাৰ অনুসাৰে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰক। পবিত্ৰ আত্মাই আপোনাক আগুৱাই দিয়া অনুসাৰে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰক। পৰভাষাৰে প্ৰাৰ্থনা কৰিলে দিনক দিন আপুনি বাঢ়ি যাব। শয়তানৰ ওপৰত আপুনি জয় পাব, সমস্যাবিলাকৰ ওপৰত আপুনি জয় পাব, অনেক পৰীক্ষাবিলাকৰ পৰা আপুনি জয়ী হ'ব। আপোনাক পৰভাষা লাগে। পৰভাষাই আপোনাৰ জয় দিব, পৰভাষাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ আনি দিব, পৰভাষাই আপোনাক দিনে 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 ঈশ্বৰৰ কাষ চপাই নিব। সেয়েহে আপোনাক পৰভাষা লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। পৰভাষাৰ বিষয়ে যদি আৰু কিবা আপোনালোকৰ সমস্যা বা কিবা প্ৰব্লেমছ বা কিবা ডাউট থাকে মোক আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। মই আপোনালোকক পৰভাষাৰ বিষয়ে উচিত ৰূপে বাইবেলে আমাক কি কয় সেই ৰূপে মই আপোনালোকক বুজাই দিম। আৰু কোনোবা মণ্ডলীত যদি আপোনালোকে পৰভাষাৰ বিষয়ে আপোনালোকে জানিবলৈ ইচ্ছা কৰে, মই আপোনালোকক ধুনীয়াকৈ পৰভাষাৰ বিষয়ে বাইবেলত যেনেকুৱা আছে মই তেনেকুৱা দেখুৱাই দিম। গতিকে আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰক। আজিৰ পৰা যেতিয়া আপোনালোকে প্ৰাৰ্থনা কৰে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰিবলৈ যত্ন কৰক। আজিৰ পৰা আপুনি ঈশ্বৰক কওক, ঈশ্বৰ মোক পৰভাষা লাগে। হয়তো বহুতে ইচ্ছা কৰে কিন্তু পৰভাষা নাপায়। আজিৰ পৰা আপোনালোকক ঈশ্বৰে পৰভাষা দিব। পৰভাষাৰে আপুনি প্ৰাৰ্থনা কৰক। পৰভাষাৰে প্ৰাৰ্থনা আপোনাক বহুত আনন্দ আনি দিব। আপুনি প্ৰাৰ্থনা কৰিলেও যেনেকুৱা লাগিব। আজি যদি আপুনি চায় আপোনাৰ প্ৰাৰ্থনা দুদিন হয়, এদিন হয়, দুদিন নহয়, এদিন হয়, দুদিন নহয়, আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰকচোন। আপোনাৰ প্ৰাৰ্থনা ডেইলি হ'ব, ঘণ্টা অনুপাতে হ'ব। আৰু ঈশ্বৰক ঈশ্বৰ চপা হেনকৈ আপুনি ৰখাব নোৱাৰা হেনকৈ পৰভাষাৰ প্ৰাৰ্থনা আপোনাৰ জীৱনত হ'ব। আপোনাৰ জীৱনত জাগৰণ নামি আহিব, ডাঙৰ জাগৰণ, ডাঙৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব। প্ৰিয়সকল, যীশুৱে আপোনালোকক ভাল পায়, আপোনাক বাছি ল'লে, আপোনাক মনোনীত কৰিলে এইকাৰণে যাতে আপুনি পৰভাষাৰে প্ৰাৰ্থনা কৰি দিনক দিনে আপুনি আগুৱাই যায়। সেইকাৰণে 1 Corinthians 12 অধ্যায় 13 অধ্যায় 14 অধ্যায় আপুনি পঢ়িব। পাচনি কৰ্ম 19 অধ্যায় আপুনি পঢ়িব। তাত এইবিলাক গোটেইখিনি কথা লিখা আছে। ধন্যবাদ দিওঁ। আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, চাই আছে, শ্বেয়াৰ কৰিব। আৰু বহুতকে আপোনালোকে এইবিলাক জ্ঞান পাবৰ কাৰণে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। থেংক ইউ। মে গড ব্লেছ ইউ। অহা দিনবিলাকত পুনৰাই আমি লগ পাম। গড ব্লেছ ইউ।